নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল হেল্পলৈ মই দীপাংকৰে স্বাগতম জনাইছোঁ। এই চেনেলটোত আপোনালোকক শিক্ষা, বাণিজ্য আৰু টেকন'লজি বিষয়ৰ সকলোবিলাক নতুন খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। বলক আজিৰ বাতৰিটো চাই লওঁ। আজিৰ বাতৰিটো হৈছে টিভি চেনেলৰ মাচুল নিৰিখ সংশোধন ট্ৰায়ৰ। দূৰসংযোগ খণ্ডৰ নিয়ামক সংস্থা ট্ৰায়ে টেলিভিছনৰ মাচুল সংশোধনৰ কথা ঘোষণা কৰিছে। এই নিৰ্দেশৰ পিছত গ্ৰাহকসকলে কম মূল্যতে আৰু অধিক সংখ্যক চেনেল উপভোগ কৰাৰ সুবিধা লাভ কৰিব। কেবল ব্ৰডকাষ্টিং সেৱাৰ নিয়ন্ত্ৰণৰ পদ্ধতিৰ সংশোধনী ঘটাই ট্ৰায়ে সকলো ফ্ৰী-টু-এয়াৰ চেনেল চোৱাৰ বাবে গ্ৰাহকসকলে প্ৰতি মাহে সৰ্বাধিক 170 টকাহে আদায় দিব লাগিব। একেদৰে অতিৰিক্ত টিভিৰ সংযোগ গ্ৰহণ কৰিলেও গ্ৰাহকসকলে কেতবোৰ বিশেষ ৰেহাই লাভ কৰিবলৈ সক্ষম হ'ব। ট্ৰায়ে 200টা চেনেলৰ বাবে সৰ্বাধিক NCF মাচুল, নেটৱৰ্ক কেপাচিটি ফিজ 130 টকা কৰ অবিহনে নিৰ্ধাৰণ কৰিছে। তেনেহ'লে বন্ধু বান্ধৱীসকল, এইটো অতি সুখবৰ হয়। আমি যিহেতু আমাৰ সকলোৰে ঘৰত টিভি আছে আৰু আমি টিভি প্ৰতি মাহে আমি ৰিচাৰ্জ কৰিব লাগে। এতিয়াৰ পৰা আমি প্ৰতি মাহে সৰ্বাধিক 170 টকা আদায় দিলেও আমি সকলোবিলাক চেনেল উপভোগ কৰিবলৈ সক্ষম হ'ম। ডিজিটেল পে'মেণ্ট প্ৰবঞ্চনা কিদৰে সুৰক্ষিত হ'ব খুচুৰা ব্যৱসায়ী। চাওক, বৰ্তমান আমি যিহেতু ডিজিটেল যুগত জীয়াই আছোঁ, সেইবাবে আমি প্ৰায়বিলাক কামেই আমি ডিজিটেলিয়ে কৰোঁ আৰু আমি ডিজিটেলি ৰিচাৰ্জ কৰোঁ, ডিজিটেলি লেনদেন কৰোঁ। এই ডিজিটেলি লেনদেন কৰিবলৈ যাওঁতে আমি বিভিন্ন সময়ত প্ৰবঞ্চনাৰো সন্মুখীন হ'বলগীয়া হয়। সেইবাবে কিদৰে সুৰক্ষিত হ'ব খুচুৰা ব্যৱসায়ীসকল, ইয়াত অনুজ ভাঞ্চালী, মুৰব্বী ফোনপে'ৰ, ইয়াত তেওঁ লিখিছে, ডিজিটেল পে'মেণ্ট মাধ্যমৰ প্ৰসাৰে জীৱন ধাৰণ সহজ কৰি তুলিছে। এই পে'মেণ্ট এপ ব্যৱহাৰ কৰি গ্ৰাহকে টকা পঠিওৱা নাইবা লাভ কৰাৰ লগতে বিল পে'মেণ্ট, মোবাইল ৰিচাৰ্জ, DTH ৰিচাৰ্জ, অনলাইন শ্বপিং আৰু অন্যান্য ক্ষুদ্ৰ বিপণীসমূহতো তাৎক্ষণিকভাৱে ধন আদায় দিয়াৰ সুবিধা লাভ কৰাৰ বাবেই এনেদৰে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ডিজিটেল পে'মেণ্টৰ বহুল ব্যৱহাৰে নগদ ধনৰ নিৰ্ভৰশীলতাও কমাই আনিছে। কিন্তু এনেদৰে ইয়াৰ প্ৰসাৰ বৃদ্ধি পোৱাৰ বাবে এই ক্ষেত্ৰত প্ৰবঞ্চনাৰ ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে। প্ৰবঞ্চকসকলে কেৱল গ্ৰাহককে নহয়, খুচুৰা ব্যৱসায়ীসকলকো প্ৰবঞ্চনা কৰি আহিছে। উদাহৰণস্বৰূপে, এজন প্ৰবঞ্চকে ডিজিটেল পে'মেণ্ট সেৱাৰ কৰ্মচাৰী হিচাপে খুচুৰা ব্যৱসায়ীক দৈনিক লেনদেন পৰীক্ষা কৰাৰ অজুহাত দেখুৱাই ফোন কৰে আৰু ব্যৱসায়ীজনৰ পিন নম্বৰ অথবা OTP বিচাৰে। ইয়াৰ পিছতে এই নিৰ্দিষ্ট ব্যৱসায়ীজনৰ সকলো ধন আত্মসাৎ কৰে প্ৰবঞ্চকসকলে। আনহাতে, কিছুসংখ্যক প্ৰবঞ্চকে এখন গুগলৰ নিৰ্দিষ্ট পত্ৰ প্ৰেৰণ কৰি ব্যৱসায়ীসকলৰ পৰা ধন আত্মসাৎ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ব্যৱসায়ীসকলে টকা পঠিওৱাৰ আগতে প্ৰেৰকৰ বিৱৰণ জানি লোৱা প্ৰয়োজন। অচিনাকি ব্যক্তিৰ পৰা অহা অনুৰোধ প্ৰত্যাখ্যান কৰি সেই প্ৰেৰকগৰাকীৰ একাউণ্ট বন্ধ কৰি দিব লাগে। এনে প্ৰবঞ্চনাৰ বলি হ'লে নিৰ্দিষ্ট এপত প্ৰতাৰণামূলক লেনদেনত গৈ এই ঘটনাৰ অভিযোগ দাখিল কৰিব লাগে। কেতিয়াও ছ'চিয়েল মিডিয়া যেনে টুইটাৰ, ফেচবুক আদিত ডিজিটেল লেনদেনৰ তথ্য প্ৰকাশ নকৰিব। সাৱধানতা অৱলম্বন কৰিলে এনে প্ৰবঞ্চনাৰ পৰা হাত সাৰি থাকিব খুচুৰা ব্যৱসায়ীসকল। চাওক, ডিজিটেল পে'মেণ্টৰ ভাল দিশো আছে, বেয়া দিশো আছে। ভাল দিশবিলাক হৈছে আমি অতি সোনকালে আমি কোনো এটা বস্তু আমি লেনদেন কৰিব পাৰোঁ। আমি টকা হাতত নাথাকিলেও আমি ডিজিটেলি টকাৰেই আমি আদান প্ৰদান কৰিব পাৰোঁ। আৰু ইয়াৰ বেয়া দিশবিলাক হৈছে আমালৈ সাধাৰণতে বিভিন্ন মানুহে ফোন কৰে যে আপোনাৰ তেওঁ কয় যে তেওঁ বেংকৰ কোনোবা এজন কৰ্মচাৰী আৰু তেওঁ এটা OTP পঠিয়াব, আপুনি OTPটো তেওঁক দিব লাগে। তেওঁক আপুনি OTPটো নিদিব, কাৰণ OTPটো দিয়াৰ লগে লগে আপোনাৰ বেংকত যিমান পইচা আছে তেওঁ গোটেইখিনি লৈ যাব পৰা কেপাচিটি থাকে সেই প্ৰবঞ্চকজনৰ ওচৰত। সেইদৰে আমি কিছুমান যদি সাৱধানতা অৱলম্বন কৰোঁ, তেতিয়া আমি এনে প্ৰবঞ্চনাৰ পৰা আঁতৰত থাকিব পাৰোঁ, হাত সাৰি থাকিব পাৰোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ বাতৰিটো এইটোৱেই আছিল। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটি টিপি দিয়ক। ধন্যবাদ। জয় আই অসম।